खैराबारि साहित्य सभानि हाबाफारियाव जिउनां सोद्रोमा जथुम्मायाव गांनै बिजाब बेखेवदों। साहित्य सभानि आफादगिरि सुरेन्द्र मोहन राभानि बानजायनायाव खैराबारि दखरा साहित्य सभानि बानजायनायाव खैराबारि टाउन गोजौ फरायसालिनि सावराय जथुम न'आव रबिबारखालि जिउनां मोनसे सोद्रोमथि गोनां जथुम्मा खुंनाय जायो। आजिरा मोननाय फोरोंगिरि दीपक चौधुरीया जिउनां सोद्रोमथि गोनां जथुम्माजों लोब्बा लाखिनानै आलारि बाथि फोजोङो। जथुम्माखौ टाउन गोजौ फरायसालिनि गाहाय फोरोंगिरि कर्णाराम बर'आ बेखेवदोंमोन। जथुम्माखौ उदालगुरि जिल्ला साहित्य सभानि बारग' नेहाथारि पबित्र कुमार शर्माया बेखेवदोंमोन आरो आसामनि मुंदांखा लिरगिरि आजिरा मोननाय फोरोंगिरि पुनुराम कलितानि आसि हतार गामोसा आरो पबित्र बन्धन मुंनि गांनै बिजाब बेखेवनाय जायो। मुंदांखा लिरगिरि आरो कृति फोरोंगिरि जानवी हाजरिकाया मुंदांखा लिरगिरि पुनुराम कलितानि सल'मा कमन हार्टनि मोनसे आबुं बिजिरनाय होयो। उदालगुरि रत्न बान्था मोनगिरि धरणीधर मेधिया खैराबारि साहित्य सभानि जिउनां सोद्रोमाफोरनि जथुम्मायाव गाहाय आलासि महरै नुजाथिदोंमोन आरो जिल्लानि सिङाव गिबि गोसो बोनो हानाय हाबाफारि खुंनायनि थाखाय बाख्नायदोंमोन। गोजौ फरायसालिनि आनजादाव खैराबारि आनजाद मिरुनि सिङाव असमिया आयदायाव बयनिख्रुइ बांसिन नम्बर मोननो हानाय दीप्ति पाला दीप्ति प्रभा सरकार, जाय गोजौसिन गेजेरारि आनजादाव बयनिख्रुइ बांसिन नम्बर मोननो हादोंमोन आरो मिरुआव गोजौ फरायसालिनि आनजादाव बयनिख्रुइ बांसिन नम्बर मोननो हादोंमोन। कायसब देकानो सोलोंथायारि थुलुंगा बान्था होनाय जादोंमोन। उदालगुरि जिल्ला साहित्य सभानि नेहाथारि दिबाकर बरा, अपूर्व कुमार शर्मा असम साहित्य सभानि जिउनां सोद्रोमाफोरनि जथुम्मायाव माननि आलासि महरै बाहागो लादोंमोन। आमार श्रद्धा ज्ञापन करिছোঁ, नमस्कार ज्ञापन करिছোঁ। खैराबारि साहित्य सभाই এইবেলি আজিৰ তাৰিখত আমি আজীৱন সভ্য সন্মিলনৰ আয়োজন কৰিছোঁ। আজীৱন সভ্য সন্মিলনৰ লগত আমি সংগতি ৰাখি বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ লগে লগে এখন বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। খৈৰাবাৰি সাহিত্য সভাৰ অন্তৰ্গত যিসকল বিশিষ্ট ব্যক্তিয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদ গ্ৰহণ কৰিছিল তেখেতসকলক লৈ আজিৰ এই সন্মিলনখন আহ্বান কৰা হৈছিল যে বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা যিসকল আজীৱন সভ্য আছে তেখেতসকলে আমাৰ প্ৰতি সঁহাৰি জনাই আজিৰ এই সভাখন আচলতে সাফল্যমণ্ডিত কৰিছে। আমি তেখেতসকলৰ উপস্থিতিত খুব ধন্য হৈছোঁ। প্ৰায় ৬০-৭০ গৰাকীমান আজীৱন সভ্য আমাৰ মাজত উপস্থিত হৈছে। ইতিমধ্যে আজীৱন সভ্যসকলৰ যে মনোগ্ৰাহী এখন আমাৰ সন্মিলন আৰম্ভ হৈছে আৰু সন্মিলনতে আমাৰ বক্তৃতা প্ৰদান কৰিছে। আমি আমন্ত্ৰণ জনাইছিলোঁ জাহ্নৱী হাজৰিকা ডাঙৰীয়ানীক। জাহ্নৱী হাজৰিকাই আমাৰ শ্ৰদ্ধাৰ পুনুৰাম কলিতা দেৱৰ এখন গ্ৰন্থৰ বিষয়ে তেখেতে আলোকপাত আগবঢ়াই আলোচনা আগবঢ়াই সুন্দৰ সাৱলীলভাৱে তেখেতে বক্তব্য আগবঢ়াইছে। তাৰ লগে লগে আমি আচলতে গৌৰৱান্বিত যে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় পুনুৰাম কলিতা দেৱৰ আজিৰ তাৰিখত দুখনি গ্ৰন্থ উন্মোচন কৰা হৈছে। এখনি হৈছে কবিতা পুথি পবিত্ৰ হৃদয় আৰু এখনি আশী সূতাৰ গামোচা। গতিকে এই দুখনি গ্ৰন্থ আমি আজিৰ সভাত উন্মোচন কৰিছোঁ আৰু গৌৰৱান্বিত। আচলতে পুনুৰাম কলিতা দেৱৰ আজি তেখেতৰ ৫৪ সংখ্যক গ্ৰন্থখনি উন্মোচন হ'ল। আমাৰ কাৰণে সেইটো এটা খুব ভাল লগা বিষয়, কাৰণ দৰং জিলাৰ কালজুৰি গাঁৱত তেখেতে জন্মগ্ৰহণ কৰি খৈৰাবাৰি সাহিত্য সভাৰ যোগেদি অসম সাহিত্য সভাতো তেখেতে ইতিমধ্যে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেখেতে কাৰ্য পৰিচালনা কৰিছিল। আমি পুনুৰাম কলিতা দেৱৰ যি গ্ৰন্থ উন্মোচন এই গ্ৰন্থ উন্মোচনলৈ সুখী হৈছোঁ আৰু আমাৰ আজীৱন সভ্যৰ যি সন্মিলন এই আজীৱন সভ্যৰ সন্মিলন আৰু তাত উপস্থিত থকা বক্তৃতা অনুষ্ঠান আৰু কৃতি ছাত্ৰ ছাত্ৰীসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন। खैराबारिनिफ्राय दीपेन डेकानि रिपर्ट NBT लाइव।